হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ বিষয় লৈ আহিছোঁ। আমাৰ বিষয়ে আপোনালোকে সকলো গম পোৱা নাই, আমি এটা এটাকৈ দেখাই থাকিম। আজি বিশেষ কথাটো হৈছে আমি খেতি কৰোঁ, লগতে ড্ৰাইভিং কৰা, আমাৰ তেখেতে ড্ৰাইভিং কৰাৰ লগতে আমি তেওঁক খেতিও কৰে, ময়ো লগ দিওঁ, ময়ো সহায় কৰোঁ অলপ। আজি আপোনালোকক খেতি দেখুৱাম, আমি কি কি খেতি কৰিছোঁ, কেনেকৈ কৰিছোঁ সেইখিনি দেখাম, আপোনালোকে চাই থাকিব। এয়া চাব আপোনালোকে, এয়া চাওক আপোনালোকে, ৰঙালাও খেতি কৰিছোঁ। ৰঙালাও দিয়া অলপ দিন হ'ল। এয়া ৰঙালাও এতিয়া ফুলিছে, ৰঙালাও ফুলিছে, কলি পেলাইছে, ৰঙালাও বহুত কলি পেলাইছে, কিন্তু ৰঙালাওবোৰ ৰোৱা নাছিলে প্ৰথমতে। আচলতে বতৰৰ কাৰণে আৰু পোকৰ কাৰণে, পোকটো খুব বেছি হয়, সেইটো কাৰণে ৰঙালাও কলিবোৰ ৰোৱা নাছিলে। এতিয়া দৰৱ দিছেহি, এয়া চূণো ছটিয়াইছে, সেইটো কাৰণে এতিয়া অলপ অলপ ৰৈছে। আপোনালোকক মই দেখাইছোঁ ৰঙালাও। এয়া চাওক, এইবোৰ ৰঙালাও দেখিছেনে, পোকে বিন্ধিছে, কিন্তু ৰঙালাও কলি অজস্ৰ আছে। এয়া দেখিছে, এয়া ৰঙালাও এনেকৈ বহুত আছে, কেইবাজোপাও আছে। আমাৰ এয়া বাৰী এখন, আমাৰ ঘৰৰ পৰা অকণমান আঁতৰত, আমি ইয়াত আহোঁ সদায় ৰাতিপুৱা আগবেলা। মই সদায় নাহোঁ, এখেত আহে আগবেলা, মই পাছবেলা অলপ আহোঁ কেতিয়াবা। এয়া ৰঙালাও দি থোৱা আছে। আৰু মেইনলি আমাৰ জিকা খেতি যোৱাবাৰৰ পৰা কৰা হৈছে। এয়া চাওক, আমাৰ এখেতে, মালিকে আমাৰ জিকা খেতিত এয়া লাগি আছে। এয়া চাওক, গুটি দিলে, ইয়াত গুটি পুলি ওলোৱাৰ পিছত এয়া ৰুই পেলাই এতিয়া বাঢ়িছে আৰু চাং দিবলৈ আছে। চাং এয়া ইফালে অলপ অলপ গাঁঠি আছে, ইয়াত চাং দিব লাগিব, আৰু এয়া চাওক কেনেকৈ, এইবোৰ কৈ দিয়ক আপুনি। এইবোৰ এক্সট্ৰাবিলাক চব কাটি দিব লাগিব। এক্সট্ৰাবিলাক এইবোৰ মেইনডালহে ওপৰলৈ যাবলৈ দিব লাগে। এইবোৰ বাঢ়িলে নহ'ব নি? এইবোৰ বাঢ়িলে মানে বেয়া, মানে মেইনডাল, এইবিলাক সৰু সৰু যিবিলাক ওলাই আছে এইবিলাক চব কাটি দিব লাগিব। যোনডাল মেইনডাল গৈছে, সেই মেইনডালকে একদম চাঙৰ ওপৰত নিব লাগে। যিবিলাক এক্সট্ৰা যিবিলাক মানে সৰু সৰু সেইবিলাক ওলাই, এতিয়া কাটি দিব লাগে, পিছত কাটিব নালাগে। প্ৰথমতে মানে এইবিলাক মানে সাৰটো এনেই লৈ লয়। এই এক্সট্ৰা যিবিলাক সৰু সৰু, এইবোৰ খাব পৰা হ'ব নি বাৰু? এইবোৰ চব কাটি পেলোৱা হয়। ওপৰলৈ এইডালো এতিয়া ডাঙৰ হৈ গৈছে, তথাপিও কাটি দিব লাগিব। এইডাল বেয়া লাগিছে, ডাঙৰবোৰ কাটি দিলে। এইডাল কাটি দিব লাগিব, নহ'ব মানে বস্তুটো গা নলয়। সেইটো কাৰণে সৰু সৰু যিমান য'ত ওলায় এইবিলাক চব কাটি পেলাব লাগিব, মানে মেইনডালহে চাঙলৈ নিয়া হয়। এয়া চাওক, আপোনালোকে ভালকৈ চাই লওক, আপোনালোকৰো সহায় হ'ব, আপোনালোকে কৰিব পাৰিব। আমাৰো ইমান নাজানে, আমাৰ যোৱাবাৰৰ পৰা খেতি কৰা হৈছে, ইমানো বেছি এটাও এক্সপিৰিয়েঞ্চ হোৱা নাই, তথাপিও হৈছে আৰু যথেষ্টখিনি হৈছে। এয়া চাই থাকক, এয়া চাওক, দেখাইছোঁ। আমাৰ মানে চাঙত জেং নিদিওঁ, জেং দিলে বেয়া, আচলতে সেইখিনি ক'ব তেখেতে। ৰছী দিয়া, আমাৰ ৰছী এনেকৈ কিনি আনিছে, ৰছী এইটো হেৰি বনাই। এনেকুৱা ৰছী মুঠা পায়, এই মুঠাবিলাক আমি কেজি হিচাপত কিনি আনো, কেজি 250 টকা। আনি মেলি আমি এইটো কি কয়, যঁতৰত এনেকুৱা ৰোল বনাই লওঁ, তেতিয়া আমাৰ সুবিধা হয়। ৰোল বনালে মানে দিবলৈ আমি এনেকৈ এইবিলাক এনেকৈ দি দিওঁ প্লাষ্টিক ৰছী, তেতিয়া ভৰটো পূৰা লয় আৰু পটককৈ নিচিঙে। এইবিলাক 2 বছৰ যায়, 2 বছৰ 3 বছৰ আৰামত যাব। আৰু যেতিয়া এই গছজোপা বগাই যাব, তেতিয়া মানে জিকাটো জেঙত হ'লে বেকা বেকি হয়, ইয়াত এতিয়া পোনাই দিব পাৰি, চিধা এৰি দিলে মানে তেতিয়া ধুনীয়া হয়। আৰু সেইটো কাৰণে আমি এইটো ৰছী ব্যৱহাৰ কৰোঁ মানে। আৰু এইটো জেংটো এতিয়া দিছে, সৰু সৰু জেং দিছে, ইয়াত যাতে চাঙলৈ উঠিব পাৰে, সেইটো কাৰণে দিছে। এনেই এই ৰছীবোৰতে বগাব জিকা গছবোৰ।
এতিয়া চাই থাকক আৰু আপোনালোকে কেনেকৈ কি কৰিছে। এই ৰছীবিলাক এনেকৈ দুডাল তললে, এনেকৈ দুডাল ওপৰত, দুডাল তলত, দুডাল ওপৰত, দুডাল তলত, দুডাল ওপৰত দিলে মানে তেতিয়া টাইট লয় বস্তুটো। চাই থাকক ৰঙালাও আছে আৰু অলপ। দেখাইছোঁ। ৰঙালাও অলপ হৈছে বাৰু। এইবিলাক যেতিয়া হেৰি কৰা যায়, এইবিলাক চাওক ওপৰলৈ এনেকৈ দি দিব লাগে। আৰু 15 দিনৰ পিছত আৰু কলিয়াব আৰু এটা দুটা ক'ৰবাত ফুল মেলিছে নেকি তলতে, ক'ৰবাত কলিয়াইছে, ফুল মেলিছে। ইয়াত দিয়া কিমান দিন হ'ল কৈ দিয়ক। ইয়াত দিয়া আমাৰ এমাহ হোৱা নাই, 15-20 দিনমান হৈছে। এতিয়া ইয়াত চাং মানে হ'বই লাগিছিলেগৈ পূৰা, অলপ আমাৰ দেৰিয়ে হৈছে। এইবাৰ বিহু আছিলে কাৰণে এতিয়া বহুত অলপ দেৰি হৈ গ'ল। এয়া চাই থাকক আৰু এয়া চাওক, এয়া হেৰি, এয়া এইখন বাৰী দেখালোঁ আপোনালোকক, এইখন দেখাইছোঁ। এয়া যোৱাবাৰ এয়া কৰা হৈছিলে। এয়া গুটি ইয়াত দি থোৱা আছে, গছ ওলোৱা নাই। গুটি কিছুমান ওলাইছে। এয়া ইয়াত দি থোৱা আছে। এয়া যোৱাবাৰ কৰা হৈছিলে। এয়া কৰিবহে আৰু ইয়াত যোৱাবাৰ বাৰু ৰছী আছেই অলপ হেৰি কৰি থোৱা। যোৱাবাৰ পেণ্ডেলৰ ৰছী দিছিলে। এইবাৰ এতিয়া ইয়াতো কৰা হ'ব। ইয়াত খালি অলপ লাহে লাহে কৰা হ'ব। এইখিনি হৈ লওক আগৰখিনি। তাৰপিছত এইখিনি চাওক, স্কোৱাছ দিছিলে। স্কোৱাছটো এবাৰ হৈ গ'ল, তাৰপিছত আকৌ এতিয়া আকৌ নতুনকৈ সেই আগৰ স্কোৱাছবোকৰ পৰাই আকৌ নতুনকৈ এতিয়া পোখা ওলাইছে। ওলাই পেলাই বগাবলৈ লৈছে এয়া চাঙতে, পুৰণা চাঙতে। স্কোৱাছ দিছিলে, স্কোৱাছো বহুত দিছিলে। এয়া জাতিলাও দিছিলে ইয়াৰ আগত, কিন্তু জাতিলাও গছখিনি কটা হ'ল। এয়া জাতিলাও দিছিলে চবতে, জাতিলাও গছখিনি কটা হ'ল। প্ৰায় আমাৰ যোৱাবাৰ ইমান সময়মানৰ পৰাই আমাৰ খেতি কৰা হৈছে। আৰু তেতিয়াৰ পৰা বা যি টি এনেকৈ দিয়ে থকা হৈছে। তিয়ঁহ দিয়া হৈছিল, জাতিলাও, কেৰেলা, এইখিনি সকলো দি থকা হৈছে। আৰু এতিয়া জিকা দিছে, স্কোৱাছ আছে আৰু ৰঙালাও আছে। এয়া আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক আৰু আকৌ এইখন বাৰীলৈ আহিলোঁ আমি। এইখন বাৰী নেট দেখাই গৈছে আপোনালোকক, জালখন। এয়া মাজে মাজে ৰঙালাও দি থোৱা আছে। চব ৰঙালাও একেই বগোৱা নাই, কিছুমান পানী পালে কাৰণে কম বগাইছে, কিছুমান এয়া বহুত বগাইছে। এয়া এফালে ৰছী হেৰি টানি আছে, বান্ধি আছে। ইয়াত আমাৰ পাচলি খেতি কৰাৰ লগতে ইয়াত শাকো খোৱা হয়, খাব পৰা হয়। বহুত শাকো খাব পৰা হয়, শাক খুতৰা, জিলমিল, এইবোৰ চব জিলমিল। আকৌ খুতৰাও বহুত আছে, কণবিলাহী, এইবোৰ নিদিয়াকৈ গজিছে। এয়া আকৌ সৰিয়হৰ ফুল আছিলে আমাৰ ইয়াত, পাহৰিছোঁ আপোনালোকক ক'বলৈ। ইয়াৰ আগতে এইখন বাৰীত সৰিয়হ দিছিলে, গোটেইখনতে সৰিয়হ দিছিলে। এই সৰিয়হ উঠোৱাৰ পিছতে জিকা কৰা হৈছে। এয়া সৰিয়হৰ কিছুমান গুটি পৰিয়ে আছিলে। এয়া চাওক জিলমিল আৰু এয়া কণবিলাহী। এইকেইটা বস্তু মোৰ খুবেই প্ৰিয়। শাকটোতো বহুত ভাল পাওঁ মই খাই, আৰু কণবিলাহী, এইবোৰ মানিমুনিৰ পৰা ধৰি বহুত শাকো মানে খাবলৈ পাইছোঁ এই বাৰীখনৰ পৰা। খেতি কৰিও ভাল লাগে, বহুত কৰিও ভাল লাগে, খাইতো ভাল লাগেই। খেতি কৰিও ভাল লাগে, যদিও কষ্ট হয়, কষ্ট বহুত আছে। তথাপিও যেতিয়া ফলটো পোৱা যায় তেতিয়া বহুত ভাল লাগে, হয়নে বাৰু?